নমস্কাৰ, আৰম্ভ কৰিছোঁ আমাৰ নতুন এটা ডেইলি ব্লগ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। এতিয়া ৰাতিপুৱা বাজিছে 10টা আৰু মই গা পা ধুই আজৰি হৈছোঁ। ইফালে আমাৰ ছোৱালী শুইয়ে আছে, দেখিছেনে? মই এতিয়া তাইক নুঠাওঁ, তাই নিজে যেতিয়া সাৰ পাব তেতিয়া উঠিব। আৰু আজি খুব বৰষুণ দিছে, সেইকাৰণে ঠাণ্ডা পাই অকণমান শুই আছে। এই কথা কেনেকুৱা লাগিছে? এই কথা কেনেকুৱা লাগিছে? ভালে লাগিছে। ৰাতি দেৰিলৈকে সাৰ পাই থাকি ৰাতিপুৱা দেৰিলৈকে শুই থাকে। মোৰো উঠাবলৈ মন নাযায়, টোপনিটো পূৰ হওক বুলি ভাবোঁ। আৰু দিনটোৰ এই সময়খিনি যে মোৰ আটাইতকৈ ভাল লগা সময়। এনেকৈ মৰম কৰি তাইক বৰ ভাল লাগে, শুই থাকে যে আৰু গোন্ধি থাকোঁ। কি যে ভাল লগা এই সময়খিনি সঁচাকৈ। ৰাতিপুৱাতে আকৌ মানুহজনৰ কিবা কাগজ এখন আহিল পোষ্ট অফিচৰ জৰিয়তে। তেওঁ নাই কাৰণে ময়ে ৰিচিভ কৰিলোঁ। ইমান যে কাগজ আহে নহয়, সপ্তাহটোত মানুহজন আহি দুদিন বা এদিন ওলাবহিয়ে। কালিয়ে বিশালত বস্তু দুটা অৰ্ডাৰ কৰিছিলোঁ। আজি ৰাতিপুৱাতে দিয়াহি কথা আছিল, পিছে বৰষুণ যে আহিব নোৱাৰিলে চাগে, আবেলিহে আহি দি গৈছে। প্লেট 6খন অৰ্ডাৰ কৰিছোঁ। আগৰ প্লেটখিনি একদম কিবা দাগ লাগিলে, বেয়া হৈ গ'ল। আৰু চেণ্টাৰ টেবুলখনত পাৰিবলৈ এখন কাপোৰ দিছোঁ, নহ'লে ইমান লেতেৰা হয় টেবুলখন। এইখন পাৰি থ'লে চফা হৈ থাকিব। আমি যাওঁ দোকানলৈ। আমাৰ এইপিনে বাইদেউ ওলাইছে। কি আনিব যায়? লাগে মই এতিয়া দিছিলোঁহে, বেছি দেৰি হোৱা নাই। দেখিছে বৰষুণত তিতি মেলি হ'লেও চানা নিবলৈ আহিছোঁ। সিমানেই মুঠতে হেৰি আৰু খাবলৈ মন। সেই হেৰিটো পেলাই পেলাব দে, চাবি দেই ভণ্টি। সেইটো এতিয়া ভাঙিব দে। অ' বেটি যোৱাচোন, লাহেকৈ যোৱা, মনে মনে যোৱা। ভাঙিলে কি হ'ব বাৰু? এই সেইখনৰ পৰা লৈ ল'ব। বা নাচিব, নাচিছে চোৱা। কালি ভণ্টিহঁতৰ ঘৰলৈ যাওঁতে কোনে বাইক এজনীক লৈ আহিছে আৰু তাইৰ লগতে এতিয়া পূৰা উৎপাত কৰিছে। অৱশ্যে ভালেই হৈছে, সদায় ডাঙৰৰ লগতে থাকে যে, এতিয়া অকণমানি মানুহ লগ পাইছে, ভাল পাইছে, খেলিবলৈ পাইছে অকণমান। আৰু মাজে মাজে থুনথুননিবোৰ আছেই নহয়, আৰু ইটো লাগে সিটো লাগে কৰি। ইফালে আহিল আমাৰ পেহীয়েক, বহু দিনৰ মূৰত আজি ঘৰলৈ আহিছে। বিয়া খাবলৈ গৈছিলে তাই, তাৰপিছত আকৌ নাচৰ ৰিহাৰ্চেল চলি আছে। আজি আকৌ পেহীয়েকক লগ পাই ভাল পাইছে, বহুত দিনৰ মূৰত পাইছে যে। কিন্তু বেছি দেৰি এনেকৈ নাথাকে, অকণমান পিছতে দুইজনী আকৌ কাজিয়া লাগিবই। চিঞৰ বাখৰ আৰম্ভ হৈয়ে যাব। মই খাওঁ, মই যাওঁ, খাওঁ, মই খাওঁ দেই। তুমি কি খাইছা? লিপষ্টিক খাইছা? মাংসটো কেনেকুৱা হৈছে?
গোটেই দিনটো পাৰ কৰি দিলোঁ। বৰষুণ বুলি একোৱে কাম নকৰিলোঁ আজি। এতিয়া ৰাতি ভাত পানী খাইহে কাপোৰখিনি মেচিনত দি লওঁ বুলি ভাবিছোঁ। নহ'লে ছোৱালীজনী পেণ্টবোৰ নুশুকালে মানে দিগদাৰ হৈ যাব। একেৰাহে বহুত দিন বৰষুণ দিলে এনেকুৱা বৰ অসুবিধা হয়। সেইবুলি বোলো যিমান ৰাতি হ'লেও কাপোৰকেইটা ধুই লওঁ।